নমস্কাৰ, মই ঋতুৱে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া পাকঘৰলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মাছ পাতত দিয়া এটা ৰেচিপি। এইটো ৰেচিপি সকলোৱে জানে বাৰু, কিন্তু মইনো কেনেকৈ পাতত দি মাছ খাওঁ তাকেহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিলোঁ। আজিৰ ৰেচিপিটোৰ বাবে মোক কেইটামান বস্তুৰ দৰকাৰ হ'ব, আৰু সেইকেইটা হৈছে কেইটামান মই মাছ লৈছোঁ। মিক্স মাছ হয় এইকেইটা, মোৱা, দৰিকণা, সৰু পুঠি মাছ দুটামানো আছে, তেনেকৈ মিক্স হয়। আৰু কেইটামান জলকীয়া লৈছোঁ, এইকেইটা ঘৰৰে জলকীয়া। এটা ইলাচি নেমু লৈছোঁ, আপোনালোকে গোল নেমু ব্যৱহাৰ কৰিব পাৰে। কেইখিলামান কলপাত লৈছোঁ, আৰু কেইডালমান কলগছৰ পাতৰ চুচ মই এনেকৈ এৰাই লৈছোঁ বান্ধিবৰ কাৰণে। আৰু ইয়াত লৈছোঁ মই নিমখ, হালধি, আৰু কেইটামান কুমলীয়া চাই আদাৰ পাত লৈছোঁ, আৰু হালধিৰ পাত কেইটামান, এইকেইটাও কুমলীয়াই। এতিয়া প্ৰথমে মই কলপাত আৰু কলগছৰ চুচকেইডাল অলপ জুইত সেকি পেলাই কোমল কৰি ল'ম, যাতে বান্ধিবলৈ সুবিধা হয়। এয়া চাওক, এনেদৰে মই অলপ কোমলাই লৈছোঁ পাতখিনি। এইকেইডালো মই এনেকৈ পুৰি লৈছোঁ অলপ, তেতিয়া বান্ধিলে, টোপোলাটো বান্ধিলে ভাগি নাযায়, ধুনীয়াকৈ বান্ধা যাব। এয়া চাওক, মোৰ কলপাত আৰু চুচকেইডাল ৰেডি হৈ গ'ল। এতিয়া মই এখন কাঁহীত পাতখিনি ভিডিঅ'টোত দেখুওৱাৰ দৰে সজাই লৈছোঁ। ইখনৰ ওপৰত সিখনকৈ তেনেকৈ মই দি যাম। প্ৰায় 4-5 খিলামান পাত হ'ব। এতিয়া প্ৰথমে মই তলত হালধিৰ পাতকেইটা দি দিম, আৰু তাৰ ওপৰত আদাৰ পাতকেইটাও পঠালিকৈ দি দিম। এতিয়া মাছখিনিত মই জোখমতে নিমখ আৰু হালধি ছটিয়াই ল'ম, ভালকৈ সানি ল'ম মাছখিনি। এয়া মোৰ মাছখিনি ভালকৈ সনা হৈ গ'ল। এতিয়া মই পাতখিনিৰ ওপৰত মাছখিনি অলপ পাতলকৈ বহলাই পেলাই দি দিম। জলকীয়াখিনিও একেলগে দি দিম। এতিয়া নেমুটোৰ পাতলকৈ মই বাকলিটো কাটি দিম। চাব যাতে বাকলিটো এনেধৰণে কাটোতে ভিতৰৰ বগা অংশখিনি নাযায়, নহ'লে তিতিকি লাগিব পাৰে। মই কুমলীয়া নেমুৰ পাতো দিওঁ, আজি মোৰ ওচৰত নেমু পাত নাছিল কাৰণে মই এনেদৰে নেমুৰ বাকলিকে দি দিলোঁ। আপোনালোকে বহুত কিবাকিবি দিব পাৰে ইয়াত নিজৰ ইচ্ছামতে, পদিনাৰ পাতো দি দিব পাৰে, আৰু আমাৰ যিবিলাক টেঙা পাত আছে, খাচেং টেঙা, মধুসোলেং, এনেধৰণৰ কিছুমান পাতো আপোনালোকে দি দিব পাৰে মাছখিনিত, খাবলৈ ভাল হয় তেতিয়া। এতিয়া ভিডিঅ'টোত দেখুওৱাৰ দৰে মই টোপোলাটো বান্ধি ল'ম। ইয়াত দেখিছেনে, মোৰ পাতখিনি ভাগি যোৱা নাই, কাৰণ মই জুইত সেকি লৈছিলোঁ। এতিয়া এটা পাৰ্চেলৰ দৰে মই টোপোলাটো ধুনীয়াকৈ বান্ধি ল'ম। জুইত পুৰি লোৱাৰ বাবে বান্ধিবলৈ কিমান সহজ হৈছে দেখিছেনে বাৰু? নহ'লে ৰছীৰ নিচিনা নহয়, এইকেইডাল ভাগি ভাগি যায়, ছিগি যায়।
আৰু এডাল এনেদৰে বান্ধি দিলোঁ। মই আচলতে দুইডাল একেলগে জপতিয়াই বান্ধিব লাগিছিল, কিন্তু কিনো ভাবিলোঁ জানো হেৰি হ'ব যেন লাগিল, ছিগি যাব যেন লাগিল, সেইবাবে আকৌ মই বেলেগ এডাল বান্ধি দিলোঁ। এতিয়া মই এখন ফ্ৰাইং পেন পাতি লৈছোঁ আৰু পেনখন গৰম হোৱাত মই মাছৰ টোপোলাটো এনেদৰে ঢাকি দি দিলোঁ ইয়াতে। আৰু ওপৰত মই এটা পটা গুটিৰে হেঁচা দিম যাতে মাছখিনি পুৰা যোৱাত সহজ হয়। প্ৰায় 5 মিনিটমান মই এনেদৰে ৰাখিছিলোঁ। এয়া দেখিছে মাছৰ পৰা পানী ওলাইছে। এতিয়া মই টোপোলাটো লুটিয়াই দিম। লুটিয়াই দি পুনৰ 5 মিনিটৰ কাৰণে মই আকৌ চেম প্ৰচেছত ঢাকি থৈ দিম। পুনৰ 5 মিনিট হৈ গ'ল। মাছৰ পানীখিনিও প্ৰায় শুকাইছে, কিন্তু এতিয়াও আৰু অলপ পুৰা যাব লাগিব, নহ'লে ভিতৰৰ মাছখিনি সেমেকি থাকিব। সেইবাবে মই মিডিয়াম ফ্লেমত আৰু 6-7 মিনিটমানৰ কাৰণে ইলুটি শিলুটিকৈ মই এনেকৈ পুৰি থাকিম। আগতে মায়ে এনেধৰণে মাছৰ পিটিকা, মাছৰ পোৰা, পাতত দিয়া মাছৰ পোৰা আপোনাৰ খেৰৰ মাজত, তুঁহজুইৰ মাজত ভৰাই পেলাই বনায়। এতিয়ানো আমি সেইবিলাক ক'ত পাম? সেইকাৰণে এনেদৰে ফ্ৰাইং পেনতে কৰিব লগা হৈছে। ভালেই লাগে খাই, কিন্তু সেইটো যিটো টেষ্ট, সেই টেষ্টটো নাহে, নহয়নে বাৰু? এয়া চাওক, মোৰ পোৰা মাছখিনি হৈ গ'ল। এতিয়া মই আপোনালোকক টোপোলাটো খুলি দেখাইছোঁ। নেমু বাকলি দিয়াৰ বাবে খুব ধুনীয়া গোন্ধ এটা ওলায়। আপোনালোকে যদি এনেকৈ খাই পোৱা নাই তেনেহ'লে খাই চাব পাৰে। আৰু মই আদাৰ পাত, হালধিৰ পাত যে দিছিলোঁ, সেই পাতবিলাকৰো খুব ধুনীয়া গোন্ধ এটা মাছখিনিত সোমাই যায়। এয়া চাওক, মোৰ মাছ হৈ গ'ল। এয়া দেখিছেনে, অলপো পানী নাই মাছখিনিত। মোৰ মাছৰ পোৰা ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে যেনেধৰণে খাই ভাল পায় তেনেধৰণে খাব পাৰে। নেমুৰ বাকলিখিনি পেলাই দিম আৰু যিকেইটা মই আদাৰ পাত, হালধিৰ পাত দিছিলোঁ সেইবিলাকো মই পেলাই দিম। দিয়াৰ পিছত পিটিকা কৰি খাই দিম। গতিকে বন্ধুসকল, আজি মোৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব দেই। আৰু মোৰ যদি চেনেলত আপোনালোক নতুন হয় তেনেহ'লে আশা কৰিলোঁ নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ পায়। গতিকে তেতিয়ালৈ আহোঁ। ধন্যবাদ।